গুৰুত্বপূৰ্ণ পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো খুব গুৰুত্ব সহকাৰে লৈছে যে আপোনালোকে গম পাইছে যে এক্সিডেণ্টৰ 100%ৰ 60%ই তাৰমানে বাইক আৰোহী হয় আৰু বাইকখন এক্সিডেণ্ট হোৱাৰ লগে লগে দুইজনেই চলাই যোৱাজন আৰু আৰোহীজন দুইজনেই বিপদত পৰে। সেইকাৰণে আমি এতিয়াৰ পৰা কি কৰিছোঁ যে আমি মানে যদি হেলমেট বাইক চলোৱাজনে পিন্ধি গৈছে আৰোহীজনে পিন্ধা নাই আমি দুইজনৰ মানে মুঠতে তাৰ কাৰণে আমি ফাইন কৰিমেই তাৰমানে আৰু আমাৰ এই ফাইনটো ধাৰাবাহিকভাৱে চলি থাকিব। অকল তিনিচুকীয়াতে মানে গোটেই তিনিচুকীয়া জিলাখনতে যোৱাকালি আমাৰ এনফৰ্চমেণ্ট টিমটোৱে শদিয়াত গৈ কৰি আহিছে। তাত আমি আনকি 7খন বাইক চিজ কৰিছোঁ শদিয়া থানাত। ড্ৰাইভিং তেওঁলোকে মানে অতি বেয়াকৈ বাইক চলাইছিলে। গতিকে আমি অকল হেলমেট বুলিয়ে নহয় বাকী বাইকৰ বাকীবিলাক দিশতো চকু দি এতিয়া ধাৰাবাহিকভাৱে আমাৰ অভিযান চলি থাকিব। হয় হয় একেটা সময়ত আমি ব্যৱস্থা লৈ গৈছোঁ। সেইটোৱে আমি যোৱাকালি শদিয়াত কৰিছিলোঁ, আমাৰ এনফৰ্চমেণ্ট টিমটোৱে কৰিছিলে। আৰু আমি তাত 7খন বাইক এনেকৈ অতি মানে ড্ৰাইভিং ডেঞ্জাৰাছলি বুলি কয় যিটো অতি বেয়াকৈ বাইক চলাইছিলে। তিনিচুকীয়াতো আছে। গতিকে আমি এতিয়া আজিৰ পৰা সেইটোতো আৰম্ভ কৰিছোঁ তাৰমানে। আমি বহু বাইকত কিনোতে যেনেকুৱা ধৰণৰ ৰং থাকে RCত হয়তো ৰংটো সংযুক্ত থাকে কেনেকুৱা ধৰণৰ বাইক হয় বিভিন্ন মডিফাই কৰি বিভিন্ন ৰঙৰ লগত নোৱাৰে, সেইটো নোৱাৰে। কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব তেনেকুৱা বাইক পালে আমাৰ চিজ কৰিব সেইটো বাইকখনৰ এগেইনষ্টত একশ্যন লোৱা হ'ব তাৰমানে আৰোহীজনৰ ওপৰত বাইকৰ মালিকজনৰ ওপৰত। আৰু CM ছাৰৰ নিৰ্দেশ মতে যিবিলাক আমাৰ স্কুটি চালক বা মটৰ বাইকৰ চালকবিলাক হেলমেট পৰিধান নকৰাৰ কাৰণে সেইবিলাক আমি সিহঁতক এৱাৰনেছ হিচাপে আমি অভিযান আৰম্ভ কৰিছোঁ। এই অভিযান অব্যাহত থাকিব।